প্ৰিয় দৰ্শক, ভাগৱত গীতাৰ দ্বিতীয় অধ্যায়ত আমি কি শিকিবলৈ পাওঁ জানো আহক। আমাৰ শৰীৰটো অস্থায়ী, কিন্তু আত্মা অমৰ হয়। আমাৰ আচলতে জন্ম বা মৃত্যু নহয়, আমি কেৱল শৰীৰটো সলনি কৰি থাকোঁ। যেতিয়াই এই কথাটো বুজি পাব, তেতিয়াই আপোনাৰ মনৰ পৰা মৃত্যুৰ ভয় আঁতৰি যাব। কৰ্ম কৰি যাওক, ফল পোৱাৰ চিন্তা নকৰিব। জীৱনত প্ৰত্যেকেই কৰ্ম কৰি যাব লাগিব, কিন্তু যদিহে আমি প্ৰত্যেকটো কামৰ বিনিময়ত ফল পোৱাৰ আশা কৰোঁ, তেতিয়া দুখ আৰু মোহৰ মাজত আমি সোমাই পৰোঁ। যি মানুহে ফল পাওক বা নাপাওক, ফল পোৱাৰ চিন্তা নকৰাকৈ কৰ্ম কৰি যায়, তেওঁ নিজৰ মনৰ ভাৱনা, বিচাৰ আৰু কৰ্মৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পাৰে। মনৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো খুবেই দৰকাৰ। অৰ্জুনৰ দৰে আমিও জীৱনত শংকিত হওঁ। যেতিয়াই আমি আমাৰ মন আৰু বুদ্ধিক শান্ত ৰাখিব পাৰোঁ, তেতিয়াই আমি সঠিক নিৰ্ণয় ল'ব পাৰোঁ। কৰ্তব্য আৰু দায়িত্ব এৰি পলাবলৈ বিচৰাটো অধৰ্ম। আমাৰ যিখিনি দায়িত্ব, সেই দায়িত্বৰ প্ৰতি পিঠি দিবলৈ চেষ্টা কৰিলে বিপদহে বাঢ়ে। এজন সঁচা মানুহে যিমান কঠিন সময়তো নিজৰ দায়িত্বৰ প্ৰতি পিঠি নিদিয়ে। জ্ঞানৰ পৰা জীৱন সলনি হয়। শ্ৰীকৃষ্ণৰ প্ৰত্যেকটো শব্দই অৰ্জুনৰ চিন্তাধাৰা সলনি কৰিছিল। সেইদৰে ভাগৱত গীতাৰ পৰা পোৱা জ্ঞানে আমাৰ মনৰ ভিতৰত থকা খেলিমেলিসমূহ দূৰ কৰাত সহায় কৰে। যদি এনে ভিডিঅ' আৰু বিচাৰে, তেন্তে কমেণ্ট কৰিব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।